বৰ্তমান এফালে কমপ্লিট হৈ গ'ল এফালে দেখিব পাই আছে এফালে চব্জি কাটি আছে এফালে আমাৰ এফালে চাই লওক হেল্ল' সকলো ভালে আছে চাগে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালো আজিৰ ভিডিঅ'টো হ'ব চপালাগাৰ আমাৰ এই চপালাগাৰ পিছফালে মানে যিখন পাহাৰ আছে আমাৰ তাতে মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমাৰ এইবিলাক বন গছ লগাইছিলে বাগান বনাইছিলে মানে এক সাইডৰ পৰা মানে কি এক সাইডৰ পৰা মানে কাটি শেষ কৰি নিছে এফালৰ পৰা আৰু দেখিব পাইছে মোৰ পিছফালে এখন আজি লুগাই দিয়া হৈছে চপালাগাৰ প্ৰকৃতি সংঘৰ পৰা গছনি কাটি বনাঞ্চল ধ্বংস নকৰিব অন্যথা এটা লিখি আছে আৰু দেখিব পাই আছে আজি মানে এইটো বিষয় লৈ আজি চপালাগাৰ প্ৰকৃতি সংঘই মানে এটা প্ৰচেষ্টা হাতত লৈছে আৰু অলপ বিচম্ব দেখাই আছো আপোনালোকক কি হয় ইয়াত আৰু এটা আয়োজন কৰা হৈছে এটা আমাৰ বনভোজ মানে অলপ দেৰি হৈ যাবতো সেইকাৰণে আমাৰ এটা বনভোজ মানে এটা আয়োজন কৰা হৈছে তাত দেখাম অলপ পিছত আপোনালোকক আৰু এতিয়া বাকীখিনি চাই থাকক আৰু পিছত আৰু ভিডিঅ'টো শেষলৈকে চাব কিন্তু আজি ভিডিঅ'টো একদম ভাল পাব একদম চাই থাকিব কিন্তু এইবিলাক মানে লিখি আছে বৰ্তমান আৰু দেখিব পাই আছে আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে চাব আজিৰ ভিডিঅ'টো মানে আজি পৰিৱেশক লৈ আজি ভিডিঅ'টো মানে ধুনীয়া এটা ভাল মানে আজি পদক্ষেপ লৈ আহিছে আমাৰ চপালাগাৰ প্ৰকৃতি সংঘই আৰু দেখিব পাই আছে এইফালে আৰু দেখিব পাই আছে মই আছো মানে বননিৰ মাজতে আছো এইবিলাক গছ দেখাই আছো ইমান ধুনীয়া ধুনীয়া গছ মৰম লগা কাটি পেলাইছে এই পৰিৱেশখন পুৰা ধ্বংস কৰি দিব মানে অৱশ্যে এইবিলাক কাম কৰিব নালাগে বহুত আমাৰ ইমান ধুনীয়া সেউজীয়া পৰিৱেশখনক তেওঁলোকক সকিয়নি দিয়াৰ উদ্দেশ্যে আজি বনাঞ্চললৈ এটি পদক্ষেপ লৈ পেলাই আমি আগবাঢ়ি দুষ্কৃতিকাৰীসকলে কিবা বন্ধু বানাও হয় এইটো আমাৰ প্ৰায় অভিযোগ পাই আহিছোঁ বা আমি প্ৰত্যক্ষ কৰিছোঁ যে যিসকল দুষ্কৃতিকাৰী ইয়াত বন ধ্বংস কাৰ্য লিপ্ত হৈছে দিনৰ পোহৰতে আমি আমাৰ অঞ্চলৰ প্ৰায় মানুহে দেখি পায় যে হাতে সজা কিছু বন্দুক হাতত লৈ তেওঁলোকে মুক্ত মনে এই অঞ্চলত বিচৰণ কৰি থাকে কোনো তেওঁলোকৰ ভয় শংকা কোনো নোহোৱা হৈছে সংৰক্ষণৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগিছিল আমি সেই পদক্ষেপখিনি লোৱা দেখিব পোৱা নাই যাৰ পৰিণতিত আজি এই দুষ্কৃতিকাৰীসকলে মুক্ত মনেৰে বন ধ্বংস কাৰ্য লিপ্ত হ'বলৈ মানে কুণ্ঠাবোধ কৰা নাই আৰু আমাৰ এই প্ৰকৃতি আমাৰ ধ্বংস নকৰিবৰ কাৰণে আমাৰ এখন বেনাৰ লগোৱা হ'ব আৰু আমাৰ প্ৰকৃতিৰ প্ৰেমিক কোনে কোনে ভাল পায় একদম লাইক কৰি দিব আৰু এইফালে লিখি আছে আমাৰ ইফালে আৰু সহজ প্ৰসাদ এইফালে আছে আমাৰ পদম আৰু এইফালে আমাৰ বৰ্তমান এইফালে নিউজ হৈ গ'ল এইফালে লাইভ হৈ গ'ল অলপ দেখিব পাব নিউজত আৰু এটা ধুনীয়া পৰিৱেশৰ মাজত আমি আছো বৰ্তমান দেখিব পাই আছে পানী গৈ আছে চপালাগাৰ প্ৰগতি সংঘৰ যুৱতীবৃন্দ এইফালে দেখিব পাই আছে এইফালে চব্জি কাটি আছে এইফালে আমাৰ এইফালে চাই লওক আমাৰ মা এইফালে পলৱ দা আৰু এইফালে কাটি আছে এইফালে গছ কাটা মানে আজি বন্ধ কৰা হৈছে তাৰ উপলক্ষে আজি এটা আয়োজন কৰা হৈছে আমাৰ এইবিলাক এইফালে বনাই আছে এইফালে এয়া দেখিব পাই আছে এইফালে চাউল আৰু এইফালে আলু কাটি আছে আৰু এইফালে দেখিব পাই আছে আমাৰ বৰ্তমান এইফালে কমপ্লিট হৈ গ'ল এইফালে ওলাই আহা আমাৰ আৰ্টিষ্ট এইফালে সুৰজ এইফালে আমাৰ পদুম হেল্ল' সকলোৱে বহি আছে এইফালে আমাৰ কেমেৰা পাৰ্চন জানটো দেখুৱাই দিব এপাৰ দেখুৱাই দিয়ে এইফালে এক চাইড দেখুৱাই দিয়া পৰা এইফালে সকলোৱে বহি আছে বৰ্তমান আৰু অলপ পিছত আৰু বৰ্তমান মোৰ লগত আছে সুৰজ পদুম এইফালে আমাৰ আৰ্টিষ্ট মেন সুৰজ আৰু পদুমকে আৰ্টিষ্ট কৰিলে আৰু ভিডিঅ'টো শেষে কৰিম আৰু অলপ পিছত আমাৰ ভাত হ'ব ভাত হৈ আছে বৰ্তমান আমি খাম আৰু ইমানেই আছিল আজি ভিডিঅ'টো আৰু যদি ভাল লাগে এটা লাইক কৰি থৈ যাব ইমানেই আছিল ভিডিঅ'টো নকওঁ আৰু বেছি নেক্সট ভিডিঅ' এটা লগ পাম আপোনালোকক সকলোকে বাই বাই